লাইফষ্টাইল বুলি আছে কেবি লাইফষ্টাইলটো ছাবস্ক্ৰাইব কৰক কেবি লাইফষ্টাইলৰ আজি মই ছাবস্ক্ৰাইব কৰিম আপুনি ছাবস্ক্ৰাইব কৰক আপোনাৰ গোটেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আজি আছে নাই ভিডিঅ' আছে মোৰ ভিডিঅ' আছে মই মোৰ দুটা তিনিটা চেনেল আছে চবৰ পৰা ছাবস্ক্ৰাইব কৰি দিম নমস্কাৰ মই কুলদীপ বৰুৱা মোৰ চেনেল কেবি লাইফষ্টাইললৈ সকলোকে স্বাগতম জনাইছোঁ আজি মই উপস্থিত আছোঁ বৰ্তমান দেওমনৈ দৰং জিলাত আৰু দৰঙৰ দেওমনৈত মানে মৃত্যুঞ্জয় ন্যাস নামৰ এটা নতুন সংগঠন আজিৰ পৰা আৰম্ভ হৈছে যিটো মানে গৰীবৰ বন্ধু হয় যিবিলাক মানে গৰীব দুখীয়া মানুহ থাকে তেওঁলোকৰ কিবা মানে মেডিকেল যদি প্ৰব্লেম হয় অসুবিধা হয় তেওঁলোকে খৰচ বহন কৰিব নোৱাৰে সেইটো যাতে এই ন্যাসটো মানে বহন কৰিব পাৰে তেনেকুৱা এটা সংগঠন আজি এই দিনটোতে মানে উত্থাপন হৈছে আৰু তাত এই প্ৰগ্ৰেমটো মানে উদ্বোধনী কৰিবৰ কাৰণে ৫,০০০ এটা নাচনীৰে আজি এটি বিশেষ প্ৰগ্ৰেম মানে আয়োজিত কৰা হৈছে দেওমনৈত তো এই প্ৰগ্ৰেমৰ মানে অলপ আপোনালোকক যিমানখিনি পাৰোঁ কিছু পৰিমাণে দেখাম বুলি ভাবিছোঁ তো ভিডিঅ'টো চাই থাকক আৰু খুব এটা সুন্দৰ ভিডিঅ' হ'ব যাই আছে এটা সুন্দৰ মানে নতুন স্বেচ্ছাসেৱী মানে দল সংগঠন গঠন হৈছে যিটোৰ পৰা মানে আমাৰ দুখীয়া ৰাইজৰ সহায় হ'ব তো আপোনালোকে ছাপোৰ্ট কৰিলে নিশ্চয় ভাল লাগিব আৰু ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়ক মৃত্যুঞ্জয় ন্যাসৰ এই মানে উদ্যোগটো সকলোৱে যাতে গম পায় গোটেই অসমবাসীয়ে আৰু ৩৫খন জিলা সাঙুৰি কিনে এই মৃত্যুঞ্জয় ন্যাস মানে গঠন কৰা হৈছে অসমৰ ৩৫খন জিলাৰ জাতি ধৰ্ম নিৰ্বিশেষে যিকোনো মানুহ যদি কিবা বিপদত পৰে তেওঁলোকৰ মানে মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে অসুবিধা হয় তেতিয়াহ'লে এই মেডিকেল মৃত্যুঞ্জয় ন্যাসে সহায় কৰিব তেওঁলোকক ভিডিঅ'টো চাই থাকক আৰু সকলোৱে ভালে থাকক নতুন বছৰটোৱে আপোনালোকলৈ নতুন আশা কঢ়িয়াই আনক আৰু যিটো মহামাৰী আমাক কোঙা কৰি থৈ গ'ল তেনেকুৱা পৰিৱেশ যাতে পুনৰ ঘূৰি নাহক আমি সকলোৱে নিজে এতিয়াৰ পৰা যিমানখিনি পাৰোঁ নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি চেষ্টা কৰিম আৰু সকলোৱে সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি
জানজুৰি জিৰি জিৰি বৈ নদীৰে বুকুলে প্ৰেমৰ নদী উঠে ভাহি যেন ভেটা ভাঙু ভাঙু কৰে জানজুৰি জিৰি জিৰি বৈ নদীৰ বুকুলে প্ৰেমৰ নদী উঠে ভাহি এটা ভাঙু ভাঙু কৰে হিয়াতে মৰম উঠে উঠলি চিন্তামণি লম মই আকুৱালি মৰমেৰে সাৱতি লম মই আকুৱালি মৰমেৰে সাৱতি সাবস্ক্রাইব করুন কেবি লাইফস্টাইলৰ আজি মই সাবস্ক্রাইব কৰিম আপুনি সাবস্ক্রাইব কৰক আপোনাৰ ভিডিঅ' বিলাক শ্বেয়াৰ কৰি আজি আছে নহয় ভিডিঅ' মোৰ ভিডিঅ' আছে মই মোৰ দুটা তিনিটা চেনেল আছে সবৰ পৰা সাবস্ক্রাইব কৰি দিম দাদাৰ ভিডিঅ' চাই বহুত ভাল লাগে আজি ৰিয়েলত লগ পালোঁ মানুহজন খুবেই ভাল হয় আপোনালোকেতো ভিডিঅ'বিলাক চাব যিসকলে চোৱা নাই চোৱাসকলেতো চাইছে খুব মানুহজন খুবেই ভাল লগ পাই ভাল লাগিলে তেওঁ নলবাৰীৰ পৰা ইয়ালৈ চাইকেল চলাই আহিছে সমাজৰ এটা নিজস্ব পৰিস্থিতি আছে পৰিৱেশ আছে এটা এইটোলৈ মোক কৈছিল যে ছাৰ মই যিখিনি কষ্ট মই পাইছোঁ সেইখিনি কষ্ট আমি নাপাওঁ বুলি সেইকাৰণে এইটোলৈ ক'লে যে কুলদীপ বৰুৱাৰ ভিডিঅ' চাব আপোনালোকে সুন্দৰ ভিডিঅ' বনাই আৰু কিয় ভিডিঅ' আৰু মই এনে কমেডি ভিডিঅ' বনাওঁ এটা ফেমো আছে তাৰপিছত এতিয়া মানে ব্লগ দি আছোঁ ৰেগুলাৰ ব্লগবিলাক চাব বৰ সুন্দৰ ব্লগ বনাই ভাইটিয়ে ছাপৰ্ট কৰি যাব আৰু চাইকেলখন দেখা পাইছোঁ তাতে ভিডিঅ' আছে ঠিক আছে কৰি যাব দেই